বেদে বাৰু আকৌ অনুভূতিক নিজৰ জীৱনলৈ উভতাই আনিব পাৰিবনে নোৱাৰে তো তাৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে প্ৰতিটো ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতি সপ্তাহে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট এই চেনেলটোত আহি থাকে অনুভূতিৰ মাকে যেহেতু কিংচুকক কৈছে যে তেনেকৈ অলপ বস্তু আনি থাকিলে নহব আৰু এতিয়াৰ পৰা যেহেতু মানুহ বাঢ়িছে আৰু তাৰ কাৰণে দি বস্তু বেছি লাগিব আৰু তেওঁলোকক দি নতুন এটা ঘৰ বিচাৰি উলিয়াব দিছে তো সেইটো কথা যেহেতু এতিয়া অনুভূতিৰ মাকে কিংচুকক কৈছিল জুৱাতিখনত আৰু সেইটো কথা আজি প্ৰজ্ঞাক যাই কব আৰু প্ৰজ্ঞাক যাই কোৱাৰ পিছত সেইটো কথাত প্ৰজ্ঞাৰ খং উঠিব আৰু সেইটো কথা কিংচুকে কব কিন্তু এতিয়া কিংচুকে এনেকুৱা দেখুৱাব যে মাকে যি কৈছে সেইটো সত্য কৈছে আৰু মাকৰ কথা মতে এতিয়া তেওঁলোকে ঘৰৰ পৰা ওলাই যাব লাগিব তো সেইটো কথা এতিয়া কব আৰু হয়তো এতিয়া তেনেকুৱা বুদ্ধিবোৰ কিংচুকে জানি বুজি কৰি আছে যাতে এতিয়া মাকহতে ঘৰৰ পৰা উলিয়াই নিদিয়ে আৰু কিংচুকে যাতে তাত সকলোকে ভাল দেখুৱাই থাকিব পাৰে আৰু সেইভাবে হয়তো এতিয়া প্ৰজ্ঞাক সেইটো কথা লুকাই দি প্ৰজ্ঞাই খং কৰি হয়তো ঘৰৰ মানুহবোৰৰ লগত কাজিয়া কৰিব যেহেতু আৰু জীৱৰ কথাৰ কাৰণে বিন্দুৱে ন্যায় নাপালে আৰু সেইটো কথা কবলৈ এটা চান্স দিবলৈ বেদক কৈছিল আৰু সেইটো চান্স হয়তো বেদে দিব এতিয়া আৰু সেইটো চান্স দিয়াৰ আগতেয়ে আজি প্ৰিয়মতৰ ঘৰলৈ বিভানে আহিব বিভানে কিয় আহে সেইটোতো বেলেগ কথা আৰু যেহেতু প্ৰিয়মক অপহৰণ কৰিছিল বিভানে আৰু বিভানে দি অপহৰণ কৰিছে সেই কথাটো দেউতাকক ক'ব পৰা নাই আৰু তাৰ কাৰণে এতিয়া প্ৰিয়মতৰ ঘৰলৈ আজি বিভানে আহি ভাল দেখাব আৰু আহি ভাল দেখুৱাৰ পিছত দেউতাকে ভাবিব যে হে সঁচাকৈ সেইজন ভাল ল'ৰা আৰু লগতে বিভানক ভাল বুলি ভাবিব কিন্তু এতিয়া কিবা প্ল্যান কৰি হয়তো তালৈ আহিছে আৰু এতিয়া হয়তো উলুটাই বেদক আকৌ ফসাই দিব পাৰে প্ৰিয়মে আৰু বেদৰ কাৰণে যেহেতু বিভানে লাগি আছে আৰু সেইভাবে হয়তো প্ৰিয়মক ভয় দেখুৱাই হয়তো বেদক ফসাই দিব পাৰে তো তেনেকুৱা এতিয়া আজিৰ খণ্ডটিত হ'বলৈ গৈ আছে আৰু যেহেতু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে এতিয়া অনুভূতিয়ে বেদক বেয়াকৈ কৈছিল তেনেকৈ এতিয়া অফিচৰ মানুহজনৰ লগত কাজিয়া কৰাৰ কাৰণে আৰু সেইভাবে এতিয়া হয়তো সেই মানুহজনৰ লগতে বেছিকৈ হলি গলি অনুভূতিয়ে কৰি থাকিব অৰ্থাৎ অফিচৰ বাহিৰ আৰু সেইবোৰ দৃশ্য বাৰে বাৰে বেদৰ চকুলৈ আহিব আৰু যাৰ কাৰণে এতিয়া বেদৰ খং উঠি হয়তো বেদে বেলেগ এটা সিদ্ধান্ত ল'ব পাৰে আৰু বেলেগ এটা সিদ্ধান্ত অৰ্থাৎ বেদে হয়তো হলনি এতিয়াৰ পৰা হৈ যাব পাৰে যেনেকৈ অনুভূতিয়ে হৈছে আৰু অনুভূতিক জ্বলাবৰ কাৰণে হয়তো বেদেও কিবা বুদ্ধি কৰিব পাৰে তো এতিয়া কি বুদ্ধি কৰে লগতে এতিয়া বাৰু বেদে বাৰু চেষ্টা কৰি আকৌ অনুভূতিক নিজৰ জীৱনলৈ ঘূৰাই নিব পাৰিবনে নোৱাৰে তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব তো বাকি ভিডিঅ'টো আছিল ইমানে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে